আজি মই এইটো ভিডিঅ'ত এটা ইম্পৰ্টেণ্ট কথা ক'ম আপোনাক, যিটো কথা আমাৰ ডেইলি লাইফৰ লগত জড়িত। আমি ৰাতিপুৱা উঠি পেলাই ব্ৰাছ কৰোঁ, ব্ৰেকফাষ্ট কৰোঁ, তাৰপিছত কামত যাবৰ কাৰণে ৰেডি হওঁ বা আমি কলেজ বা স্কুলত যাবৰ কাৰণে ৰেডি হওঁ। কিন্তু কেতিয়াবা ভাবি চাইছেনে যে আমাৰ দিনবোৰ এনেকৈয়ে গৈ আছে, আমি মানে কি পাইছোঁ? আমি যদি আজিৰ দিনটো কালিৰ দিনটোৰ লগত যদি কম্পেয়াৰ কৰি চাওঁ, তেতিয়াহ'লে কি আমি পাম? কালিৰ দিনটোতকৈ আমি আজিৰ দিনটো আমি বেটাৰ কৰিব পাৰোঁ নেকি? আৰু যদি এই কম্পেয়াৰ কৰি যদি চাই নহয় যে আজিৰ দিনটোৰ লগত কালিৰ দিনটো, তেনেহ'লে মই ভাবোঁ আজিৰ দিনটো বহুত বেছি বেটাৰ হ'ব। তেনেকৈ যদি সদায় যদি আমি কম্পেয়াৰ কৰি চাওঁ, হয়তো আজি যিটো কাম মানে কালি যিটো কাম কৰিব লগা আছিল, সেইটো যদি আজি আৰু এবাৰ ট্ৰাই কৰি বহুত বেছি